মাজুলী মানুহ ঢুকাল মাজুলীয়াল ঢুকাল কালি নাও দুৰ্ঘটনাত আহি মুখ্যমন্ত্ৰীয়ে আশ্বাস বেলেগ দিব বুলি ভাবিছিলোঁ দিলে কি জানে নাই হা 10 লাখ টকাকৈ সাহায্য সেই সকল মানুহৰ বাবে যাৰ নেকি গুটিয়া নাও আছে যাৰ নেকি প্ৰাইভেট নাও আছে সেই মালিকবিলাক বিজেপিৰ ডাঙৰ ডাঙৰ ৰেজিষ্টাৰ্ড ঠিকাদাৰীবিলাকক 10 লাখ টকাৰ সাহায্য দিলে মোৰ সাধাৰণ মানুহক অৰুণোদয়ৰ নামত 830 টকা 970 টকাত গেছ চিলিণ্ডাৰ 250 টকাত মিঠাতেল 120 টকাত মচুৰ দালি এই মুখ্যমন্ত্ৰীক কথা ক'বলৈ যোৱাৰ সময়ত তেওঁলোকৰ প্ৰশাসনীয় বিষয়াই মূৰত প্ৰহাৰ কৰিছে মাজুলীবাসী অসমবাসী আৰু মোৰ ভাৰতবাসী এই মাৰৰ সুদ লম ভয়ংকৰ কৈ থৈছো ভয়ংকৰ সবকে কলো মাজুলীয়াল বিদায়ৰ ঘটনা যিখিনি কৈ শেষ কৰিব নোৱাৰি আজি এটা কথা প্ৰমাণ হৈছে যে মাজুলীবাসী ৰাইজৰ ভোটৰ মূল্য আছে কিন্তু জীৱনৰ মূল্য নাই আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ অসমবাসী ৰাইজৰ আগত আজি তেওঁলোকে ক্ষমা খুজিব লাগে আজি যে মাজুলীবাসী ৰাইজে কান্দিছে আজি যে নিমাতী ঘাটত যে কানুনৰ ৰোল উঠিছে আজি যে সমগ্ৰ অসমবাসী ৰাইজে কান্দিছে আৰু আজি কাৰোবাৰ ঘৰত যে চিতাত জুই যে লাগিছে ইয়াৰ বাবে মূল দায়ী হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিগত 5টা বছৰ সৰ্বানন্দ সোণোৱালে এই মাজুলীৰ পৰাই নিৰ্বাচন খেলি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ল 2016 চনৰ নিৰ্বাচনৰ আগত তেওঁ মাজুলী সংযোগী দলঙৰ প্ৰতিশ্ৰুতি দিলে আধাৰশিলা স্থাপন কৰিলে 5টা বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিলে কিন্তু দলঙৰ নামত তেওঁ এটা ফুটা কৰিও নকৰিলে আকৌ সেইদিনা নিৰ্বাচন হ'ল পুনৰ আকৌ দলঙৰ প্ৰতিশ্ৰুতি দিলে পুনৰ তেওঁ আকৌ নিৰ্বাচনত জয়ী হ'ল আৰু এতিয়া অসমৰ এতিয়া তেওঁ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হ'ল আৰু এতিয়া শুনা পাইছো মাজুলী সংযোগী যিখন দলংখন নিৰ্মাণৰ কাৰণে যিখিনি সা-সঁজুলি আনিছিলে সেইখিনি বোলে ইয়াৰ পৰা উঠাই লৈ গ'ল তাৰ মানে এই চৰকাৰখনে পুনৰবাৰ মাজুলীবাসী ৰাইজক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাতক কৰিছে গতিকে এনেকৈ আৰু নহ'ব আমি আৰু আমাৰ অসমীয়া কেইডাল আমি হেৰুৱাব নোখোজো গতিকে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে মাজুলী সংযোগী দলংখন নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক আৰু লগতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিৰুদ্ধে যিসমূহ অভিযোগ উঠিছে তাক উচিত তদন্ত কৰি দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু এটা কথা ক'ব বিচাৰিছো আমি ইয়াত আহি দেখিছো ইয়াত দুখনমান ৰ'পেক্স জাহাজ সজাই থৈছে তেওঁলোকে বুজাব বিচাৰিছে বিদেশী পৰ্যটক ইয়ালৈ বুজাব বিচাৰিছে যে অসম চৰকাৰে বুজাব বিচাৰিছে যে আমি মাজুলীবাসী ৰাইজৰ কাৰণে বা অসমৰ কাৰণে কি কৰিছো সেইকাৰণে ক'ব বিচাৰিছো এইখন ইয়াত ফুলদানি কৰি ৰাখি লাভ নাই গতিকে এই ৰ'পেক্স জাহাজ কিছুমান যদি পাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰকে 20 ফুটীয়া এখন ফটো সৰ্বানন্দ সোণোৱালৰ 20 ফুটীয়া এখন ফটো আৰু হিমন্ত বিশ্ব শৰ্মা এখন 20 ফুটীয়া ফটো আপোনালোকে অৰা ব্যৱস্থা কৰক কাৰণ এইবিলাকতো মানুহ যাব নাই পঢ়ি আছে ফুলদানিকৈ সজাই থকাত তেওঁলোকক ফটো দিয়া কাৰণে ৰাইজে গম পাব তেওঁলোকৰ লগত ফটো মাৰিব চেলফি মাৰিব সেইটোৱে হৈ আছে এতিয়া মোৰ সাধাৰণ জনতাৰ কাৰণে চৰকাৰখনে চিন্তা কৰিব পৰা এটা সময় নাই